গাইজ আমি আজি যাম নগাঁও নাপালো চিংগল আছে ডাবলৰ ভাল নাই গাইজ আমি আজি যাম নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ মোৰ দাদাৰ লগত হিতেনদা আৰু নগাঁও ঘূৰি বিজত এটা ফ্ৰেণ্ড আছে আৰু খানাপাৰা এটা আছে দুটাকে উঠাম তাৰপিছত আমি যাম তিনিটা ন তো আপোনাক দেখাব আশা কৰিম কেনেকুৱা মহামৃত্যুঞ্জয় মন্দিৰ হয় নহয় আজি পুৱাই গা দিছোঁ পুৱাই গা দিছোঁ বহুত দিন মূৰত বহুত দিন মূৰত সদায় দিওঁ বহুত দিন মূৰত ৰাতিপুৱা দিছোঁ মানে এটা চেলেঞ্জিং কাম আৰু বহুত ৰিতম আৰু মই আজিৰ পৰা 7-8 বছৰ আগত ৰেকৰ্ড কৰিছিলোঁ গা নোধোৱা 20 দিনো হ'ব পাৰে হিচাপ নাই আপোনালোকে উপভোগ কৰক ভিডিঅ'টো এনেকুৱা জমনি কথা কৈ যাম মোলৈ আমাৰ লাইফৰ লগত জড়িত আপোনালোক শুনি যাওক নিশ্চয় আপোনালোকক ভাল লাগিব মই গেৰাণ্টি দিছোঁ কিনাইছে গাইছ মোবাইল খাই আছে গাইছ পইচা নিব পাৰিলোঁ অকলে অকলে দি দিলে কিয় ক'ব নেকি বিৰাট ভোক লাগিছে পৰঠাখন ঠিকেই আছে বেছি তেল দিয়া নাই আৰু মিলাই আহিছেনে টান হৈছে এতিয়া পৰঠাৰ ওপৰত PhD কৰিব লাগিব মই আৰু কওক বিশেষকৈ এনেকুৱা এটা পৰঠাখনৰ ওপৰত ব্যক্ত কৰিব লাগিব হেল্ল' গাইছ এতিয়া আমি আছোঁ বেবেজীয়া তিনিআলিত ইয়াতে আগত হিৰো ডিলাৰ আছে তাত মানে ভাইটিহঁতে স্কুটি পাব তাৰ কাৰণে আমি ফৰ্ম ফিল আপ কৰিব আহিছিলোঁ মানে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰু গাড়ীখন কিনাৰ আগতে যি লাগে সেইবিলাক চব আছে খুব মানে কৰিব কামবিলাক সিহঁতক কৰি আছে আমি অলপ এনেই হাৱা খাব আহিছোঁ হয় নহয় কেনে এতিয়া আমি সিহঁতক থৈ পেলাই যাম মহামৃত্যুঞ্জয় মন্দিৰ নাই এতিয়া যাম হয়বৰগাঁও তাৰ পৰা যাম নগাঁও কলেজ সিহঁতক তাতে থৈ পেলাই তাৰপিছত মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন এটা কৰি আহিম ঠিক আছে ভাই চাই থাকক কোনখন ল'বা মই ইমান কম দামত স্কুটি নেদে কোনটো কাৰণে ভাল লাগিছে গাইছ আমাক মামাই স্কুটি দিব হিতেনদা আৰু মোক দুখন দিব এখন 6 যাব এখন গুৱাহাটীত আহিব চ' আমি আহি আছোঁ দিলে আৰু হেল্ল' বন্ধুসকল এতিয়া আমি ভাইটিহঁতক থ'লোঁ নগাঁও কলেজত সিহঁতে কিবা কৰিব আৰু কাম কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ কাৰণে অলপ প্ৰব্লেম হ'ব বহুত লম্বা লাইন আছে চ' সেইখিনি টাইমত আমি অলপ ঘূৰি আহোঁ চাই লওঁ নগাঁওখনত কি আছে কি নাই বলক একেলগে যাওঁ অলপ ঘূৰি আহোঁ নে কি কয় দাদা ক'ত নিবা এতিয়া আমি মন্দিৰ যাম অলপ সেয়া কৰি আহোঁ ৰাতিপুৱা 8:30 বজাত গা ধুইছোঁ ন সেইকাৰণে অলপ সেয়া কৰি আহোঁ এই ঠাণ্ডা দিনত বহুত ট্ৰাবল হৈ জানা নাই মানে বহুত চেলেঞ্জিং কাম এইটো ৰাতিপুৱা ঠাণ্ডা পানী দি গা ধোৱাটো বলক এনেকুৱা অলপ ঠেক ৰাস্তাটো ধুনীয়া ন So hello guys, আমি যাই আছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ য'ত নগাঁৱত অৱস্থিত নগাঁৱত আমি এতিয়া যাই আছোঁ যদি টাইম মিলে আমি বৰদোৱালৈ যাম মই তাৰমানে
ভাবিছোঁ আৰু হয় কিন্তু ভাবা কথা নহয় বাটত আছে যাম বাটত আছে যাম আছে বাটত আছে যাম এতিয়া আমি কেনেকৈ যাম জামক কয় ট্ৰেফিক দিছ ইজ ভাববালা কথা ই ৰিক্সা এইবিলাক ই ৰিক্সা জাম কৰি দিছে সিহঁতে আৰু গাড়ীত হৰ্ণটো বেয়া চ' আমি হৰ্ণো দিব নাপাম একচুৱেলি অডিট হৰণ নাথাকে আচ্ছা একচুৱেলি অডিট হৰণ নাথাকে লগতো মই দেখুওৱা নাই আৰু চব নকৰোঁ চব নকৰোঁ দিয়ক চাই থাকক আমাৰ লগত ভিডিঅ'ত থাকক হেল্ল' গাইছ এটা বহুত ডাঙৰ বস্তু এটা দেখিলোঁ ৰাস্তাত আমি যাই থাকোঁতে মানে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ কৰিব লাগে ঠাণ্ডা দিনত বহুত প্ৰয়োজনীয় বস্তু জুবিনদাৰ গানটো মনত পৰি যায় কাঠা কম্বল লৈ আহি আছে মানুহজন চাই লওঁ ত' কম্বল ল'বলৈ আহিছোঁ আমি ক'তা এই কিমানকৈ এইবিলাকত আচ্ছা এই কেইজনে উৰিব পাৰে কেইজনীয়া এইটো আপোনাৰ ছিংগল টু প্লাই হ'ব সেইটো ডাবল হ'ব সেইটো ডাবলটোত কিমান ডাবলটো একেই দাম ছশ অঁ এইটো পাতল হৈছে মানে এইটো ওৱান প্লাই এইটো টু প্লাই এই ডাবলৰ টু প্লাই নাই ডাবলৰ টু প্লাই এই ছিংগলখন এই পূৰা গৰম উকুৰিয়ে মাছ হয় আমাৰ ফালে বেছি ঠাণ্ডা হা আমাৰ ফালে বেছি ঠাণ্ডা মানে শ্বিলং এইটো হ'লে ভাল আছিল ধুনীয়া টু প্লাই হয় ডাঙৰটো কিমান মান হ'ব ছিংগল হ'লে নহ'ব ছশ বোলে ছশ বোলে ছশ ডাঙৰ দে হয়তো গাইজ বিচাৰিছিলোঁ ডাবল কাৰণ মানুহ আমি ডাবল বাট মানে কি নাপালোঁ ছিংগল আছে ডাবলৰ ভাল নাই ভাই লাজুকী চৰাই এনেকৈ কিয় তুমি থাকিছা মুখনি ৰ'দে তোমাক পুৰিছে নেকি নাচাবা এনেকৈ ধুনীয়া মাজনী মোবাইলে টিপাকৈ তুমি What's up guys? গাইজ এবাৰ আকৌ পিঠিলে মিলালোঁ কাটি দিলোঁ গাইজ আমি আহি পালোঁ মানে পাং পাং হোৱা অৱস্থা আৰু 6 কিলোমিটাৰ বেছি নহয় আমাৰ কুকুৰমাৰাটো 6 গাঁও ডিষ্টেঞ্চ আমি যাই পাম আৰু ইফালে ইপিনে আমি আগতে একবাৰ আহিছিলোঁ ন মই আহিছিলোঁ তই আহিছিলোঁ ন নাই ন তই মই আহিছোঁ ভাল লাগে গাত আছে ইয়াতে ধুনীয়া গাড়ী দিলোঁ মানে এই যাত্ৰা বোলা বস্তুটো জীৱনত চালি নাযায় মানে কালি মই আড্ডা দি আছিলোঁ गलती हो गया इधर से नहीं होगा उधर से इस रास्ते से পাৰি নেকি इस रास्ते से जाना ঠিক আছে মানে কি এই যাত্ৰা বোলা বস্তুটো চালেন বস্তু হৈ যায় মানে যোৱাকালি আছিলোঁ দোকানত এনে আড্ডা মাৰি এতিয়া আজি আছোঁ নগাঁৱত কালি থাকিম চাগে গুৱাহাটীত মানে মানুহৰ জীৱনটো এনেকৈ আৰু এই দৌৰি ফুৰা হাঁহৰ দৰে যাৰ তেল নাই তেল আছে तुमसे ना हो पाएगा শ্বহীদ দা কেনে লাগিল আজি ফাৰ্ষ্ট টাইম নে তুমি নে আহিছিলোঁ একবাৰ কিন্তু জোৰে হোৱা নাছিল জোৰা নাছিল ন ভাল লাগিছে ন আজি বিৰাট ৰ'দ দিয়ে So guys, বন্তি জ্বলালোঁ ধূপ চুপ জ্বলালোঁ এতিয়া উঠি যাই আছোঁ বৰ্তমান মহামৃত্যুঞ্জয় শ্ৰীৰে আমি পৰিচয় ভিতৰত যাম
ভিতৰলৈ আহিব নোৱাৰিলে সিহঁতৰ মানে মানুহ ঢুকাইছিল সেইকাৰণে সি আহিব অলপ টান পাইছে চ' এতিয়া মই ভিতৰত যাওঁ সেয়া এটা কৰি লওঁ আৰু যিহেতু আহিছোঁ সেয়া কৰিবৰ কাৰণে নোৱাৰি আৰু গাইজ সেয়া চাওঁ ওলোৱা হ'ল এতিয়া ডিছকাউণ্ট দিওঁ পইচাটো দিওঁ আৰু এতিয়া ইণ্টাৰনেটৰ ক'ত আছে তাক বিচাৰি চাওঁ যদি বৰদোৱা যাব পাৰোঁ তাত যাওঁ এতিয়া ইয়াৰ পৰা আমি ওলাম ৰ'দ দিছে ভোক লাগিছে বহুত এতিয়া আমি যাম ক'ত যাম এতিয়া ভাত খাম বৰদোৱা যামনে দূৰ হ'ব সিহঁতৰ হৈছে নেকি কাম ভাত চাত খালেকে হৈ যাব সিহঁতৰ কাম ঠিক আছে আমি এতিয়া যাওঁ হোটেলৰ ফালে ক'ত কি ভাল বস্তু ক'ত পাই চাওঁ ইয়াতে কিন্তু ভাল ভাল দোকান দেখাই নাই ন ইয়াতে নাই এনেকৈ সেইখিনি এইটো হ'লে নাই নাই দিয়ক গাই চাই থাকক বন্ধুসকল যদি আপুনি মৃত্যুঞ্জয় মন্দিৰত আহে এনেই অকেজন নোহোৱাকৈ এনে নৰ্মেল দিন যেনেকৈ মই আহিছোঁ নৰ্মেল দিনত তেতিয়াহ'লে এনেকৈ ৰাস্তাত বহি দিব পাৰ্কিং বাট পাৰ্কিঙত গাড়ী সোমাব নালাগে তাতে ভিতৰৰ মন্দিৰৰ ভিতৰত পাৰ্কিং আছে যোনটো ফ্ৰী পাৰ্কিং হয় মানে যোনদিনা গাড়ী বেছি হ'ব ভিতৰত নধৰা হ'ব তেতিয়া বাহিৰত পাৰ্কিং কৰিব পাৰে কিন্তু এনেই আৰু যিকোনো অকেজন চকেজন নোহোৱাকৈ যদি নৰ্মেল দিনত আহে তেতিয়াহ'লে এনেই পইচা ভৰি লাভ নাই আৰু যিহেতু সিহঁতৰ কাৰো পেটত ঘূৰি মাৰা নাই সিহঁতৰ আছে দোকান আছে চাতি বন্তি বিক্ৰী কৰা বাট লগতে এনে আৰু পইচাটো কিয় ভৰিব লাগে আৰু হয়নে নহয় যিহেতু মানে এনেকুৱা হয় যিবিলাক মানে ধনী মানুহ সেইবিলাকৰ কাৰণে নহয় দেই আমাৰ দৰে দুখীয়া মানুহৰ কাৰণে 50 টকা এটা উপাৰ্জন কৰোঁতে যেনেকৈ একদিন যায় ন আমাৰ একদিনত মই 50 টকা আজিলৈকে মই জীৱনটোত 24টা বছৰ অতিক্ৰম কৰিলোঁ 50 টকা ইনকাম কৰি পোৱা নাই খৰচ আছে খৰচ কৰিছে সেইকাৰণে আৰু এইখিনি আৰু দেউতাক বহুত ধাৰ মাৰিব আছে এতিয়া সেই ধাৰৰ পৰিশোধ কেতিয়াও কৰিবা সেই ধাৰৰ পৰিশোধ কেতিয়াও নহয় এই জীৱন মন নহয় ধাৰ নামাৰো মাতৃপিতৃৰ ধাৰ কেতিয়াও পুত্ৰই পৰিশোধ নকৰে পইচা কৰ্ম দি কৰিব পইচা দি নহয় ধন দি নহয় কৰ্ম দি মৰম চেনেহ বুঢ়া কালৰ লাখুটি তুমিও হ'ব লাগিব তেনেকুৱা হয়নে নহয় সকলে এনেকুৱা ফাইনেলি গাইজ এইটো কলং নদী এখন ৰামানুজন নগাঁও ছোৱালী কলেজ এখন ৰামানুজন খনাগৰ আছে নমস্কাৰ বন্ধুসকল মোৰ নাম ৰিতম ঠাকুৰীয়া আৰু মই আজি প্ৰথমবাৰৰ বাবে ইউটিউব জগতত খোজ দিছোঁ যদি অজানিতে কিবা মোৰ পৰা ভুল হৈছে সেইবোৰ যাতে ক্ষমা কৰি দিয়ে আৰু মোক যাতে আপোনালোকে মনৰ পৰা আঁকোৱালি লয় আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক আৰু যাতে শ্বেয়াৰ কৰি দিয়ে সেইটোৱেই মই আপোনালোকৰ আগত অনুৰোধ জনালোঁ লগ পাম আৰু এটা নতুন ব্লগত নতুন ঠাইত নতুন মানুহৰ সৈতে তেতিয়ালৈ বাই বাই গুড নাইট